নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি এটা নতুন ভিডিঅ'লৈ পুনৰ স্বাগতম জনাইছোঁ মোৰ চেনেলটোলৈ। আজি যাব ওলাইছোঁ দেৰগাঁও নেঘেৰিটিং মন্দিৰলৈ আৰু লগত এয়া মোৰ ষ্টুডেণ্ট আছে, মই দেখুৱাইছোঁ। এয়া ষ্টুডেণ্ট আছে লগৰ। লগতে মই তাহাঁতক গাইড দিছোঁ আৰু যেনিবা লগতে ওলাইছোঁ। ব'লক তেন্তে ভিডিঅ'টো দেখুৱাই থাকিম। এয়া আমি যোৰহাটৰ পৰা টেম্পুত আহিছিলোঁ আৰু টেম্পুত আমি মন্দিৰৰ যিটো তিনিআলি তাতে নামিলোঁ। নামি পেলাই এয়া তিনিআলিৰ পৰা এতিয়া ভিতৰলৈ, এইটো অকণমান সোমোৱা ৰাস্তাটো, আমি টমটমত আহি আছোঁ। এয়া আটাইকেইটা টমটমত আহি আছোঁ। অকণমান দূৰ আহিব লাগে, মানে টমটমত 20 টকাকৈ ল'ব ভাড়া, আহিব লাগে এইখিনি। টমটমত আহি আছোঁ। মানুহবোৰে তেনেকৈ এটাৰ ওপৰত এটা থৈ দিওঁ, তেনেকেই থৈ দিছে। কোনটো লাগে এইটো পোৱালিটো অ' পোৱালি বাইদেউ মোবাইলটো আনিব আছে, মোৰ ষ্ট'ৰেজ ফুল হৈ যাবগৈ। আমি আহি পালোঁ এয়া নেঘেৰিটিং শিৱদৌল, এইখন তোৰণ। আৰু ইয়াত প্ৰতিষ্ঠা কৰিছিলে স্বৰ্গদেউ ৰাজেশ্বৰ সিংহ 1751 পৰা 1769 চনলৈকে তেওঁৰ চাগে ৰাজত্বকাল আছিল। সেই দুইটা চনেই ইয়াত লিখি থোৱা আছে। এইখন তোৰণ আৰু এয়া হ'ল শিৱদৌললৈ এণ্ট্ৰি। গোটেইবোৰ বেলগছ। মন্দিৰটোৰ চাৰিওকাষে বেলগছেৰে আৱৰি আছে, চবফালে বেলগছ। এয়া মন্দিৰলৈ সোমাই আহিছোঁ, এইখন মুখ্যদ্বাৰ। ভিতৰলৈ এনেকৈ তলেদি সোমাই যাব লাগে। তলত আছে শিৱলিংগটো। মেইন মন্দিৰ ভাগ শিৱৰ, তাৰপিছতে এয়া আছে এইটো দুৰ্গা মন্দিৰ। এইটো এয়া বিষ্ণু মন্দিৰ। কৃষ্ণ এভাগৰ এভাগ কিবা মন্দিৰ আছিলে চাগে, বন্ধ কৰি থ'লে। এইটো চাৰিওফালটো, মন্দিৰৰ চাৰিওফালে ঘূৰিছোঁ এপাক। এইজোপা গছ দেখিছে, এইজোপা কঁঠাল গছ চব কিমান ওখ, বাপৰে বহুত ওখ। আৰু একেবাৰে ওপৰত কঁঠাল লাগি আছে, একেবাৰে ওপৰত। ক'ত একেবাৰে ওপৰত কঁঠাল লাগি আছে, ইমান ডাঙৰ গছ এজোপাতে। এয়া আমি এতিয়া আহিলোঁ চুকাফা ক্ষেত্ৰলৈ, আৰু এণ্ট্ৰি কৰোঁতে টিকেট কৰি থাকোঁতে পাহৰিয়ে থাকিলোঁ মই ভিডিঅ' কৰিবলৈ। এয়া চুকাফা ক্ষেত্ৰলৈ সোমাই আহিছোঁ। এইখন সোমোৱা আৰম্ভণি তোৰণ। এই তোৰণৰ পৰা এনেকৈ কৰি আমি এনেকৈ টাৰ্ণ ল'লোঁ, লৈ পেলাই এইফালে এনেকৈ আহি আছোঁ।
আহি এইফালে এতিয়া যাওঁ, এইফালে কি আছে চাওঁগৈ, এফালৰ পৰা চাই যাম ক'ত কি আছে। এয়া সোমাই আহিছোঁ আৰু এইটো অতিথিশালা। আমি অতিথিশালালৈ নাযাওঁ যেনিবা, কাৰণ আমি অতিথি নহয়, আমি চাবহে আহিছোঁ। এইটো অতিথিশালা। তাৰপিছতে আহিলোঁ এইটো প্ৰশাসনিক ভৱন। এইটো প্ৰশাসনিক ভৱন, আমি দুৱাৰমুখৰ পৰাই সোমাম। প্ৰশাসনিক ভৱনতো আমাৰ তেনেকুৱা চাবলগীয়া নাই, গতিকে ভিতৰলৈ এয়া এতিয়া আমি আহিছোঁ, এয়া এইফালে যাওঁ। আমি চুকাফাৰ যিটো সৌধ আছে স্তম্ভ, আমি তালৈ যাম। এইটো কাষতে এইটো পুখুৰী, এইটো ধুনীয়া ফোৱাৰা, সাঁতুৰি মেলি এয়া আহিলোঁ তেখেতৰ স্মৃতি সৌধ য'ত প্ৰতিষ্ঠা কৰি থৈছে, তাত আমি চাবলৈ। ইয়াত জোতা চেণ্ডেল খুলি ল'ব লাগে, আমি খুলি লৈছোঁ। খুলি লৈ এতিয়া ওপৰলৈ উঠি যাম। এইটো হ'ল চুকাফা ক্ষেত্ৰৰ প্ৰেক্ষাগৃহ, অডিটৰিয়াম। ইয়াতে যিকোনো অনুষ্ঠান ইয়াতে কৰিম বুলিলে কৰিব পাৰে। এই ভাড়া দিব লাগিব বাৰু। ফাইনেলি আহি ঘৰৰ ওচৰ পালোহি আৰু একদম ভোকত অৱস্থা বেয়া হৈ গৈছে। ৰাতিপুৱা 11টা বজাতে ওলোৱা। এতিয়া আমি কিবা এটা খাম। এয়া ৰেষ্টুৰেণ্টত সোমাইছোঁ, এভাৰডেত সোমাইছোঁ। এয়া কিবা এটা খাবলৈ, এয়া মেনু চাই আছে সিহঁতি।